আজিকালি প্ৰায়ে মানুহৰ ঘৰত দেখিবলৈ পোৱা যায় নিজৰ সন্তান বা ল'ৰা ছোৱালীবোৰক বহুত মৰমত আৰু বহুত আলাসত ডাঙৰ দীঘল কৰে। তেওঁলোকে নিজৰ ল'ৰা ছোৱালীবোৰক মানে সৰুৰ পৰাই মানে এনেকুৱা এটা পৰিৱেশ দিয়ে যিটোত নেকি মানে একদম কি বুলি ক'ম পূৰা মৰমত ৰাখে আৰু একেবাৰে মানে ক'তো একো এটা দুখ পাবলৈ নিদিয়ে, ক'তো মানে একদম একো এটা হানি হ'বলৈ নিদিয়ে। মানে ঘৰৰ মাক দেউতাকেই হওক বা ককা আইতাকেই হওক, মানে ঘৰৰ সকলো পৰিয়ালে মানে যেতিয়া সন্তান এটা ঘৰত জন্ম হয় বা সৰু এটা ল'ৰা ছোৱালী থাকে, তাক লৈ মানে বহুত আলাসত মানে ৰাখে, বহুত বহুত মৰম চেনেহ কৰে। অবভিয়াছলি কৰিব, সেইটো মানে কোনো হেৰি নহয়, চবেই কৰে। কিন্তু মই এইখিনিতে এটা কথা কওঁ, মানে আজিকালি দেখা পোৱা গৈছে নিজৰ ল'ৰা ছোৱালীবোৰক মানে বহুত মৰমত ৰাখি ৰাখি তেওঁলোকক মানে খেলা ধূলা কৰিবলৈ নিদিয়ে বা নিজৰ ওচৰৰ কোনোবা বন্ধু বান্ধৱীৰ লগত অকণমান বোলে খেলিব বিচাৰে ন, সৰু ল'ৰা ছোৱালীবোৰে খেলিবলৈ মানে যাবলৈ নিদিয়ে। মানে কয় আৰু যে এই পৰি যাবা, তুমি দুখ পাবা, ছাল যাব, তুমি তাত নাযাবা, এনেকৈ কয়। বা কেতিয়াবা মানে অকণমান যদি পোৱালিটো অকণমান আগলৈ ৰাস্তাৰ এইখিনি বা পদূলিত ওলাই যাব বিচাৰে, তেতিয়াও মানে নিদিয়ে। এই তাত লেতেৰা আছে, তুমি নাযাবা, তোমাৰ বেমাৰ হ'ব, এনেকৈ বুলি মানে বহুত বাধা দিয়ে, তুমি পৰি যাবা, কিবা কিবি কৈ মানে ল'ৰা বা ছোৱালী সন্তানটোক মানে সদায় ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে। এতিয়া কথা হ'ল কি, ল'ৰা ছোৱালীবোৰক মানে এনেকৈ ঘৰৰ ভিতৰত যে আবদ্ধ কৰি ৰাখে, তেওঁলোকৰ শৰীৰ চৰ্চাৰ নামত একো নহয় আৰু খোৱাৰ নামত মানে মাক দেউতাকে বহুত যত্ন লয়, খোৱাটো মানে বহুত গুৰুত্ব দিয়ে। নাখালেও মানে একদম জোৰ জবৰদস্তি মানে চামুচ লৈ একদম থুচি থুচি মোবাইলত ভিডিঅ' দেখুৱাই খুৱাব, মানে খাবই লাগিব, এইখিনি যেনেকৈ নহওক মানে খুৱাবই। তো খোৱাখিনি পূৰা খুৱাই ভালকৈ পূৰা কেয়াৰ লৈ ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে মানে খোৱাৰ পূৰা দায়িত্ব, ইটোৰ পিছত ইটো ইটোৰ পিছত ইটো। ভালো মানে খোৱা ভাল বুলি কি ক'ম, আজিকালিতো ভালৰ নামতো চব সেইবোৰে বিক্ৰী হয় ন, পেকেটৰ বস্তুৱে চব। তো সেইবোৰকে পূৰা থুচি থাকিব পূৰা ভালকৈ খুৱাই থাকিব। আৰু সেই ল'ৰা ছোৱালী যে সন্তানটোৱে বা যেতিয়া সেইবোৰ খায়ে থাকে বহি থাকে, মোবাইলটো ভিডিঅ'টো লৈ এনেকৈ খাই থাকিব, তেতিয়া মানে কি হয়, সিহঁতৰ খোৱা খাদ্যখিনি ভালকৈ হজম নহয়, কাৰণ সিহঁতে খেলা ধূলা কৰিব নাপায়। সিহঁতৰ যিখিনি খায় সেইখিনিতো সেনেকৈয়ে থাকে, হজম নহয়, কিবা কিবি বেমাৰ হয়। তো মানে কি কওঁ মই, সিহঁতক মানে ভালকৈ খেলা ধূলা কৰিব দিব লাগে, অলপ শৰীৰ চৰ্চা বোলা বস্তুটো কৰিব দিব লাগে। লগ বন্ধুৰ লগত অলপ খেলক, একো নহয়, অলপ পৰিছে ক'ৰবাত ছাল গৈছে, একো ডাঙৰ কথা নহয়, সেইবোৰ ভাল হৈ যাব। কিন্তু একেবাৰে খুৱাই যেতিয়া মানে ঘৰৰ ভিতৰতে পোৱালিটোক মানে আবদ্ধ কৰি ৰাখে ন, তাৰ স্বাস্থ্যটো বহুত বেয়া হৈ যায়। মই মানে দেখিছোঁ, নিজৰ ঘৰতে আছে তেনেকুৱা বহুত, নকওঁ আৰু মানে বহুত দেখি আছোঁ। আৰু আমাৰ হস্পিটালতো মানে তেনেকুৱা পেচেণ্ট মানে বহুত আহে, বহুত মানে কম বয়সতে ল'ৰা ছোৱালীবিলাকৰ ডায়েবেটিছ হয়। আৰু সেই ডায়েবেটিছ হৈ কিনে মানে বহুতকেইটা মানে ল'ৰা ছোৱালী মই ঢুকুৱাও মানে নিজ চকুৰে দেখিছোঁ। আৰু মাক দেউতাকে গম নাপায় ন, যে ইমান সৰুতেনো কাৰণো ডায়েবেটিছ হ'ব, কোনেনো ভাবে। কিন্তু যেনেকুৱা মানে কামবিলাক কৰি থাকে, অকল খুৱাই থাকিব আৰু বাকী একো শৰীৰ চৰ্চা নাই, একো খেলা ধূলা নাই, তো তাৰ খোৱা বস্তুখিনি ক'ত যাব, হজমটো নহয়েই ন। শৰীৰটো গ্ৰ'থ মানে যিটো মানে হেৰি হয়, গ্ৰ'থটোও মানে নহয়, ৰখি যায়, খালি পূৰা মানে ফুলি যাব, কিবা শকত হৈ যাব, এনেকুৱা হৈ যায় ল'ৰা ছোৱালীবোৰ। আৰু মানে ডায়েবেটিছ ওলায় বহুত কম বয়সত, তাৰমানে 500 600 পৰ্যন্ত চুগাৰ ওলায়। আপুনি চিন্তা কৰক, এইটো কিমান মানে এটা ভয়ানক এটা মানে বিষয়। সেইকাৰণে মই মানে এই ভিডিঅ'টো বনালোঁ। মই মানে গাৰ্জেনবোৰক মানে এইটো ক'ব বিচাৰোঁ যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক মৰম কৰে, হয়, চবেই মৰম কৰে, কিন্তু অকণমান মানে স্বাস্থ্যটোৰ প্ৰতি ধ্যান দিব লাগে। অকল খুৱাই থাকিলে স্বাস্থ্যটো ভাল হৈ নাযায়, অলপ শৰীৰ চৰ্চা, খেলা ধূলা, এইবিলাক বিষয়তো অলপ গুৰুত্ব দিব লাগে, হয়নে নহয়?